লাই ঢালে জলে ফুল চন্দন তুলসী ও হেৰা ও আপুনি ওলালে নেকি বস্তুকেইটা লিখিলে নে বাৰু হ'ব দিয়া বাসন্তী বস্তু লিখি দিব নালাগে সব মোৰ মনতে আছে হয় নে আপুনি মনত আছে বুলি যাব তাৰ পিছত ইটো এৰিব হিটো এৰিব আকৌ এবাৰ যাব লাগিব বজাৰলে লিখি ললেনো কি হয় তাতকে কাগজ এখনত লিষ্ট এখন ধুনীয়াকে কি বস্তু এ ঘৰত আলু নাই পিয়াজ নাই আটা নাই চেনি নাই তাৰপিছত শাক পাচলি আৰু কিনো নাই সেয়াহে আপোনাৰ মগজত হিমানকণে ঠাই আছিলে বাকি মিঠাতেল নিমখ গুড় সেইবিলাক কি হ'ব আৰু কিমান কি নাই আপুনি লিষ্ট এখন বনাকি যাওক মই কৈ যাম আপুনি লিখি যাব ৰবা তেন্তে লিষ্ট এখন লিখি লওঁগে হয় পিছত পাহৰি আহিলে আকৌ মইহে যাব লাগিব দোকানলৈ ও দাদা কলেজ যোৱা কথা কৈছা ন ও ল'ৰাটো ইমান সোনকালে উঠিলি না আজি দেওবাৰ স্কুল নাই স্কুল যাবৰ কাৰণে সদায় সোনকালে উঠি এতিয়া দেৰিলৈকে শুয়ে থাকিব নৰখাৰে পাই যাওঁ সোনকালে যা তেন্তে এতিয়া শুই উঠি যেতিয়া মুখ চুখ ধুই ধুনীয়াকে কিতাপ পত্ৰ পঢ়ি আইও এই দেওবাৰ দিনটো কোনে কিতাপ পঢ়ে বাৰু সদায় কিতাপে পঢ়ি থাকো সোমবাৰৰ পৰা শনিবাৰলৈকে দেওবাৰে নপঢ়ো আজি হয় নেকি তেন্তে তই আজি দেওবাৰ বুলি ভাতো খাব নালাগে সোমবাৰৰ পৰা শনিবাৰলৈকে ভাত খাইও থাকচোন আজি দেওবাৰ বুলি ভাতো খাব নালাগে থ আইও দেতা তুমি বুলি মানুহ মাৰিবা দেই হ'ব দিয়া পঢ়িম এতিয়া পঢ়িবলৈ মন যোৱা নাই তুমিনো কলৈ যোৱা ক'ত বজাৰ কৰিবলৈ যোৱা ইমান ৰাতিপুৱা 7টা বজাতে ঐ ল'ৰা কেলে আজি দেওবাৰ নহয় নেকি দেওবৰীয়া বজাৰ বহিব নহয় দেউতাৰে সেই দেওবৰীয়া বজাৰ পৰা বস্তু বজাৰ কৰিবলৈ যায় আকৌ শাক পাচলি মাছে মঙহে তাকে আৰু বহুত বস্তু আছে আনিবলৈ ৱা হয় নেকি মই যাম তেন্তে নালাগে তই যাব ময়ো যাম দেতা নহ'ব দেওবৰীয়া বজাৰলৈ মই যাবলৈ নাপাওঁৱেই সদায় মই শুই থাকো তুমি ৰাতিপুৱাই গৈ বজাৰ কৰি লৈ আহাগে আজি মই সাৰ পাইছো আজি যামেই তোমাৰ লগত ঐ ল'ৰা দেখিছ নাই ৰাতিপুৱা 7টা বজাতে ৰ'দে কেনেকে খাওঁ খাওঁ মুটি কৰি আহিছা তোক লৈ গ'লে তই কষ্টহে পাবি আমি ঘৰতে থাক নালাগে দেতা মই কষ্ট নাপাওঁ মই গৈ ভালে পাওঁ মই যাবলৈ নাপাওঁ সদায় মই শুই থাকো দেৰিলৈকে স্কুল আগতে 9টা পৰা হয় কাৰণে এতিয়া স্কুল সোনকালে হয় কাৰণে মই সাৰ পাইছো মই আজি যামেই তোমাৰ লগত দেওবৰীয়া বজাৰলৈ কি মজা লাগিব মই যাওঁ মুখ হাতকেইটা ধুই আহোঁগে তুমি গুচি নাযাবা আকৌ মোক এৰি থৈ মই লৈ যাওক ল'ৰাটোৱে ইমান আশা কৰিছে হয় যাবলৈ নাপায় নে আজি সাৰ পাইছে লৈ যাওক তুমি মোনা দুটা উলিওৱা মই লিষ্টখন পটককে বনাই লওঁগে তেন্তে আমাৰ জধা মুখতো উঠাই নাই নহয় আজি বোলো দেওবৰীয়া বজাৰতে গাহৰি টিকা বইলাৰ টিকা সস্তাতে পাই অকণমান আনোগে বুলি আকৌ নিনিলেও এতিয়া পেপাই থাকিব নহয় পাছত ঐ ভালপোনা ঐ উঠ বজাৰলৈ যাওঁ যদি নহ'লে এৰি থৈ গুচি যামগে আকৌ মই পাপা কলৈ যোৱা আজি দেওবাৰ নহয় ব'ল দেওবৰীয়া বজাৰ পৰা আহোঁগে মাৰে চিঞৰ বাখৰ কৰি আছে ৰাতিপুৱাৰ পৰা বস্তু নাই ব'ল পাচলি চাচলি কিবা আনিবগে লাগে বোলে ইমান সোনকালে যোৱা নাই এতিয়া কেইটা বাজিছে 6টামান বাজিছে থাকে অকণমান শুই লওঁ ৰ'বা অকণমান দেৰিকে যাম তই তেতিয়া পকা মেলি শুই থাক মই যাওঁ হ'লে পিছত পেপাই চাবি আকৌ এতিয়া মাৰে মৰিবি কৈ দিছো আৰু দেৰি হ'লে পিছত বস্তু দাম বাঢ়িব গেলা বস্তু পাবি এতিয়াহে ভাল বস্তু পাবি ফ্ৰেছ পাপা ৰ'বা নাযাবা এৰি থৈ মোক ময়ো যাম ৰ'বা মুখখন পটককে ধুই লৈ চাহখন খাই পিটিকে যামেই পটাপট ওলাগে মই নহ'লে এৰি থৈ গুচি যাম আকৌ স্কুটাৰ উলিয়াই থৈছে মানে ৰাইজে সাজু হৈ আছে নেকি দেৰি হ'লে আকৌ বস্তুবোৰ ভাল বস্তু বিকিয়ে হৈ যাব নহয় আৰু দামটো বাঢ়ি যাব বাবুল দা আহক দেৰি হ'বগে নহ'লে যিমান সোনকালে যাম সিমান সোনকালে ফ্ৰেছ বস্তু পাম বলিন্দা আমি ৰেডি হৈ আছো দেউতাই মই তোমালৈহে ৰৈ আছিলো হয় নেকি ব'লা তেন্তে আৰু দেৰি নকৰো ব'ল যিটোহে টিকাপতীয়া ৰ'দ ওলাইছে দেৰি হ'লে আৰু দিগদাৰ হ'ব বাবুল দা মুনা কি কৰিলে মুনা আৰু ডিগিত ভৰাই দিলো পুতুকান বৰহকত হৈছে কি খাইছা ইমান পেটুলা হৈছা বহিবলৈ জেগাই নাইকিয়া হৈ গৈছে তুমি বহা পা আইও ইমান জেগা লোৱা নাই মই পাই আপোনালোকৰ হেঁচাতহে মই পিটিকা হৈ যাম হ'ব দে বৰ আৰু লেপাতে বেছি কম নহয় বস্তুবোৰ আনিবলৈ দিগদাৰি কাৰণে স্কুটাৰখন লৈ গৈছো বজাৰ কিবা খাই আহিম দেই ৰচোন ল'ৰা গৈ পাই লওঁগে তাৰপিছত কবি খোৱাৰ কথা খোৱাটোতো মেইন হয় হাতলৈ গ'লে ব'ল ভালপোনা সোনকালে গৈ পেলাই কোনো নোযোৱাৰ আগতে ভাল বস্তুবোৰ লৈ আহোঁগে আইও পাপা আমি যোৱালেহে আছে যেনিবা কিমান মানুহ গ'ল চাগে আমি খোজকাঢ়ি পাওঁতে বহুত দেৰি হ'ব তেজ খোৱা নহয় দেই পটাপট লৈ যাব লাগিব বাৰু বেছি বস্তু নাই আনিবলৈ কেইটামান আৰু শাক পাচলিকে ধৰি কিবা মাছ মাংস অকণো লৈ আহিব লাগিব বলিন্দা আমাৰ যে ঢেৰ বস্তু আছে বহুত বস্তু আছে পাই আমাৰ দেখিছো ভালপোনা কৈছিল না মই সোনকালে আহিলে মানুহ নাথাকে বুলি চাহ মানুহ বেছি নাই ব'ল পটাপট লৈ লওঁগে বস্তুকেইটা পাপা কিবা এটা খাই যাম দেই বৰ ধুনীয়া লাগিছে গোটেইখন সেউজীয়া বেঙুনীয়া হালধীয়া গুলপীয়া সঁচাকে বেলেগ ধুনীয়া লাগিছে তাতে একদম ৰাতিপুৱা যে মানুহ বেছি নাই ব'ল এতিয়া আৰু এফালৰ পৰা বজাৰ কৰি যাওঁ আৰু অলপমান সোমাই যাওঁ ব'লক এই মুখতে দামটো বেছি হ'ব সোমাই গ'লে কামটো কম হ'ব দেউতা সেইবোৰ চোৱা ফল মূল ঢেৰ ওলাইছে ফল মূল লৈ যাম দেই আজি আপেল ওলাইছে আম আছে আঙুৰ মাটি কঁঠাল ঢেৰ লৈ যাম কিবা কিবি খালি মোনা লৈ আহক খটখটে দিছো মোনা ভৰাই লৈ যাও কি দিছা হয়নে সস্তাতে দাদা যি লাগে আপোনাক সেয়ে দিম একদম পানী মূল্য আলু পিয়াজ নহৰু কেপচিকাম বেঙেনা গাজৰ যি লাগে সব লৈ যাওক একদম পানী মূল্য হয় নেকি কিমান হয় দামটো কেজি 20 টকা 25 টকা 30 টকা 50 টকা তেনেকে সেইবোৰ কি পানী মূল্য নেকি পানী মূল্য বুলি ক'লে 2 টকা 1 টকা 50 পইচা 8 অনা সেনেকে হ'ব লাগে দাদা আপুনি মানুহ মাৰিব দেই ইমান কম দামত নাপায় নহয় বস্তু আপুনি একদম 50 শতিকালৈ গুঠি গৈ থাকে মানে সেইবোৰ বাদ দিয়া তুমিহে কৈছা পানী মূল্য বুলি আলু কেজি কেনেকে দাদা আলু কেজি 20 টকাত দিছে বাকীবিলাকে মই কিন্তু 15 টকাত দিম হয় নেকি দি দিয়া 2 কেজি ল'ব আলু কি লাগে আৰু কেপচিকাম লাগিব
ও তেজখোৱা তেল লাগে তোক সেইটো এনেকুৱা ভচমীয়া পাচলি ভাজি খাই ভাল লাগে না বেলেগত দিলে ভাল লাগে দাইলত দিলে ভাল লাগে ইনে পইপত দিল যায়গে কি কাৰণে লওঁ সেইটো চাওমিনত দি খাবলৈ লওঁ 20 টকা চাওমিনৰ পেকেট এটা লৈ যাম সেইটো দি খামগে ঐ দেতা হেবু চব ফলমূল ধেৰ ওলাইছে ফলমূল লৈ যাম দে আজি আপেল ওলাইছে আম আছে আঙুৰ মাটি কঁঠাল ধেৰ লৈ যাম কিবা কিবি বা বৰ ধুনীয়া ধুনীয়া ৰং বিৰঙৰ পাচলি ওলাইছে কিন্তু দামবোৰ কেনেকে বা সঁচাকে ইমান ধুনীয়া ধুনীয়া একদম ডাঙৰ ডাঙৰ ভাইটি এবাৰ একদম হাইব্ৰিড পাচলি কি দিম কোৱাচোন তোমালোকক বিলাহীকেইটা কিন্তু কিছু ৰঙা দেই এইবোৰ চাগে গোটেই দৰম মিলোৱা নহয় নহয় এইবোৰ একদম ফ্ৰেছ মই একদম বাগানৰ পৰা লৈ আহিছো কোৱাচোন কি দিম বিলাহী লাগে নেকি বিলাহী কেজি কেনেকে বেলেগতটো আপোনাৰ দি আছে 100 টকা কেজি কিন্তু মই আপোনালোকক দিম 80 টকা কেজি ৰাম কিছু দাম কিন্তু দেই 80 টকা বিলাহী কেজি হলে কেনেকে হ'ব নাই বেছি দাম কৈছে কমাই কওঁ অকমান কমাইতো কৈ দিব পাৰিম কিন্তু নিবহে নোৱাৰিব নেলাগে দিয়ক তেন্তে বেলেগতে চাওঁগে বলক বাবুলা ভাল দামী বস্তু খাব নোৱাৰে এনে হকুৰি সময় নষ্ট কৰি থাকিব আহক দাদা আহক মোৰ ইয়াতে পাবৰ একদম বহুত সস্তাৰ বস্তু বিলাহী 20 টকা গাজৰ 20 টকা বন্ধাকবি 20 টকা গেলাৰঙলা 5 টকা বা দেখি যাবলিন এখন চাহ সোমাই আহিলে এখন 20 টকা দি আছে বিলাহী আৰু তাত 80 টকা বলক লৈ দিওঁগে আৰু ৰৈ নাথাকো দাদা ভাইটি কি লাগিব কওকচোন একদম ফাৰ্ষ্টকে মই মোনা ফুলটি কৰি ভৰাই দিওঁ তোমাৰ তাত বিলাহী 20 টকা বুলি শুনিলো হয় নে নাই আকৌ কেজি হয় দাদা একদম 20 টকা মোৰ মুখে আৰু পকৰে যিটো বস্তু এবাৰ ওলাই আৰু সেইটো বস্তু কেতিয়াও নোসোমাইহি বিলাহীবোৰ ভালেই বাৰু গাজৰবোৰ ভাল কিন্তু দেই ডাঙৰ ভাল দাদা একদম ফাৰ্ষ্ট ক্লাছ বস্তু চিন্তা নকৰিবা লৈ যাওক মোনা ভৰাই চাও দি আহিছো মোক বিলাহী 2 কেজি এফালে গাজৰ 1 কেজি আৰু হেই এইবিলাক কেপচিকাম দাদা ভেন্দি লৈ ল'বা দেই মোৰ ভেন্দি খাই বেলেগ ভাল লাগে ৰবাৰি আছো ভেলকোনা চাহৰ লগত খাবলৈ কটা বিস্কুট এয়া নিমকি লাডু বুনিয়া লাডু ওলাইছে জেলেপি ওলাইছে লৈ যাওঁ ইয়াৰ পৰাই আইঅ পাপা তুমি এনে গোটাব নিবা যেনেকে কৈছা সঁচাকে যে গোটেই দোকানখনৰ বস্তুবোৰ লৈ যাবা মিঠাই কেলে তই নাখাৱ নেকি তেন্তে কটা বিস্কুটকে লৈ যাওঁ নাখাওঁ যোৱা মই কটা বিস্কুট খাই এনেকুৱা বেয়া পাওঁ তাতে এই হাতত ওলোৱা কটা বিস্কুট কেইটা যে যেনেকুৱা টান ইটাগুটি নিচিনা লাগে কামোতে দাঁত ভাগি যাব নিচিনা লাগে তেন্তে সেই ৰঙা গজাকে লৈ যাওঁ ভাইটি গজা 3টা দিয়াচোন মানুহজনীয়ে খাই বেলেগ ভাল পায় ৱাও কি ধুনীয়া ফলমূল ওলাইছে পাপা এই ফলমূল কেইটামানকে লৈ লোৱাচোন কিমান ধুনীয়া ফলমূল খালে ভালো এইবোৰ বৰ দাম হ'ব জুই নিচিনা দাম হ'ব সুধি ল'ব লাগিব এইবোৰ ফলমূল কেনেকৈ দাম আপেলৰ কেজি 200 ডালিমৰ কেজি 200 তাৰপিছতে মাটি কঁঠাল যোৰা 100 টকা কমলা 400 টকা আম 2 কেজি 100 টকা জেঠি কণী এখন ফলমূলৰ দোকান নে সোণ বস্তু বিকা দোকানো এনেকুৱা দাম পাপা আম 2 কেজি 100 টকা আৰু মাটি কঁঠাল এটা লৈ লোৱা চাওঁ পুৱা দিয়াচোন চবৰে বেয়া ৰ'দ দিছে দেই তাকে পটাপট ফলমূল কেইটামান লৈ পেলাই যাওঁগে আৰু দোকানী ফলমূল কেনেকে বিকিছা দাদা কি লাগিব কওকচোন দাদা আঙুৰ ল'বা দেই আৰু ডালিম ল'বা আৰু সেই প্লাম ল'বাচোন প্লাম ৰঙা হৈ আছে একদম দেখি খাওঁ লাগিছে এইবোৰ কেজি কেনেকে প্লামৰ কেজি বহুত দাদা একদম এপত আপুনি 80 টকা ল'ব প্লাম এবাৰ নাই একদম প্ৰডাকশ্যন নাই নহয় চব মানে খেলি মেলি হৈ গৈছে প্লাম এবাৰ পাবলেই নাই মানে খাবলেই পোৱা নাই মই যেন তেনে লৈ আহিছো আৰু আমৰ কেজি কেনেকে আমটো শেষেই হ'ল দাদা আম একদম পাবা মস্ত আম 2 কেজিত 100 টকা বা বহুত কমত দি আছে 2 কেজি 100 টকা এইবোৰ খোৱাতকে নোখোৱাই ভাল মস্ত গেছ দিয়া দেখা নাই এই পকাণ্ড আম মিলাই মেলি দিয়া আৰু আঙুৰ দিয়া তাৰপিছতে এইফালে সেই আপেল দিয়া তাৰপিছতে সেই ডালিম দুটামানো দিয়া আৰু সেই প্লামো দিয়া প্লামৰ বৰ দাম দেই আধা পোৱাকে দিয়া ৰ'বৰি আছো হেল্ডি বস্তু খাওক দাদা একদম হেল্ডি হৈ থাকক আপুনি আৰু যিহে দাম কৰিছে হেল্ডি বস্তু কেনেকে খাব হয়নে পকেটতো থাকিব লাগিব নহয় মাল ইস কেনেকুৱা দামী বস্তু কিনি আনিছো আজি ফলমূল গোটেই পকেট নাঙত হৈ আহিছে পাপা ব'লা মাংস লৈ লওঁ আজি মাটন নিম দেই বাপাৰ মোৰতো নিয় ইমান দামী বস্তু কিনি আনিছো আকৌ মাটন নাখালেও হ'ব চাওঁ এইফালে কি লাগিব কওকচোন গাহৰি ছাগলী ব্ৰইলাৰ মুৰ্গী হাঁহ কুকুৰা এইবোৰ গাহৰি পেটু ওলমাত হৈছে নি বাৰু দীঘলকে তাৰ দুটামানকে দি দিয়কচোন 50 টকাৰ মই নাখাওঁ কিন্তু পাপা তুমি নিজে খাই থাকিবা সেইবোৰ নি কৈ দিছো হ'লে মায়ে দলিয়াই দিব চালা ভোট জলকীয়া লৈ আহিছো ড্ৰাই ফ্ৰাই বনাই খাম কি চালিয়া লাগিব দি দিয়া 50 টকা দি দিয়া ৰবাৰি আছো ভাল মাংস অকণ ল'ব নোৱাৰে দোকানী নেলু পেটু ল'বলৈ আহিছে তোৰ কাৰণেও ল'ম এইফালে ব্ৰইলাৰ 50 টকাও দি দিবা হৈ গ'ল আৰু দেই পাচলি ফলমূল লৈ এতিয়া আৰু মাছ মাংস কিবা অকণ লৈ যামগে আৰু দেই বহুত দেৰি হ'ল নহবা দেতা মাছ মাংস লৈ ঘৰলৈ গ'লে নহ'ব কিবা এটা খাই যাম সেইখিনিত আছে ফাষ্ট ফুডৰ দোকান মই আজি ৰোল খাম মইতো ভাবিয়ে আছো ৰোল খাম বুলি আহা পা বাবুল দা পকৰি খাই নগ'লে কেনেকে হ'ব হাতলৈ আহি বলক পকৰিয়ে গোন্ধই মলমলাই আছে গোটেইখন পকৰি খাই যাম দেতা বুলিন্দা হুইয়া পেন খোলা বাপেক চোৱা বুলিকন হাতলৈ আহিলি নেকি বজাৰ কৰিবলৈ পেন খোলা তই ইয়াত মই আজি দেউতাৰ লগত পাচলি বিকিবলৈ আহিছো আকৌ বজাৰ বহুত দেৰি হ'ল অহা তই কেতিয়া আহিলি মই অলপ দেৰি হ'ল অহা লথ বজাৰত কি বিকি আছ তোক নেদেখিলোৱে নহয় আকৌ বাৰ ওপৰত ধুনীয়া শাক বিকিছ দেচোন কেইমুঠিমান ময়ো লওঁ দেখিছা পুতুকন পেন খোলাই কেনেকে ৰাতিপুৱা নোপাওঁতেই আহি পেলাই দেউতাকৰ লগত পাচলি বিক্ৰী কৰিছে লাজ চাজ একো নোহোৱাকে সি চোৱা বাপেকক কেনেকে সহায় কৰিছে দেখিছা আৰু তুমি দেউতাক ইটো লাগে কৈ থাকা সেই বাৰীতে পাচলি কেইটামান কৰিছিলো বোলো লৈ যাওঁ দেওবৰীয়া হাতলে বিক্ৰী হ'লে আৰু কেইটামানহে আছে লথদা দিয়ক আমাকো দিয়ক এইবিলাক ঘৰৰ পাচলি মানুহে এইবিলাকে খাব লাগে দিছো এই শাকগিডাল নে এইগিডাল খাই ভাল পাবি সঁচাকে পেন খোলা জেগাত মই হোৱাতেন কেতিয়াও আহিব নোৱাৰিলোহেঁতেন চাগে পেন খোলালে বেয়াও লাগে
বাৰু পেনখোলা বৰ ভাল কাম কৰিছা দেই দেউতাক এনেকে সহায় কৰি সঁচাকে পেনকুলা বৰ ভাল কাম কৰিছ দেখিছ ল'ৰা পেনকুলা কেনেকে দেউতাকক সহায় কৰিছে আৰু তই একো এটা সহায় নকৰ খালি ইটো লাগে সিটো লাগে ইমান ধুনীয়া গুণাইছে অ' পাপা কিবা এটা খাই যাওঁ ৰ'বা না বেলেগ ধুনীয়া গুণাইছে তেজ খোৱা কিবা খং উঠিবা তোক হাততে মই বিকি থৈ যাম হ'লে পেৰে থকা তোক কি নালাগে কচোন মাংস লাগে বুলি ক'লে মাংস লৈ আহিছো ছাগলী মাংস খাওঁ বুলি ক'লে ছাগলী মাংস আনিছো ফল মূল খাওঁ বুলি ক'লে ফল মূল আনিছো পাচলি বুলি ক'লে পাচলি আনিছো কাৰ মোৰটো খাওঁ মোৰ মোৰটো খাওঁ তই গোটেই পকেটৰ পইচা হে সিটো খাওঁ সিটো খাওঁ মই ঘৰলৈ বল ঘৰত খালি যি খাওঁ একো এটা খাবলৈ নিদিয়ে যেনিবা তোমাৰ লগত অহাতকে নহয় ভাল গোন্ধ লৈ যাবলগীয়া হৈছে ঘৰলৈ পেন খোলা ৰাতিপুৱা বহুত সোনকালে আহিলা নহয় ব'ল আমি সেইখিনিতে কিবা এটা খাই লওঁ তুমিও খাই ল'বা আমাৰ লগতে নালাগে বলিন্দা মোৰ ভোক নাই লগা মই ইয়াক অথনিৰ পৰা কৈ আছো জানানে বোলো যা সেইখিনিতে কিবা এটা খাই আগে সি আকৌ নেযায়হে নেযায় নালাগে দেউতা তুমি আকৌ পাচলিকেইটা বিকি পেলাই পইচা কেইটকানো পাইছা সেইকেইটকাই যদি আকৌ মই কিবা খাই দিওঁগে তেতিয়ানো কি লাভ হ'ব নাথাকিবগে ঘৰলৈ পইচা ঐ ল'ৰা উঠ তই আমাৰ লগত কিবা এটা খাই ল'বি আৰু একো কথা নালাগে ক'ব বুলি কৈছো পেন খোলা হ'ব বেছিকে ক'ব নালাগে তই আহা আমি ইমানকে কোৱাৰ পিছত নাহিলে আকৌ বেয়া পাম দেউতা যাওঁ নে যা ইমানকে মাতিছে খুৰাহঁতে বল দেউতাৰ পাৰ্মিশ্যন ল'ব নালাগে তই মইতো দেউতাৰ নিচিনাই দাদা এফালে শাক দিয়কচোন 5 মুঠিমান আৰু এফালে ৰঙালাও তাৰপিছতে বিলাহী দিয়কচোন কলিজা কি গোন্ধ মাৰিছে একদম ডাইৰেক্ট পেটৰ একদম চুহাগিটাই পাই গৈছেগে ফুৰফুৰাই আহিছে মৰমৰাই আহিছে পেট সঁচাকে দেই কিছু ধুনীয়া খানা বনাইছে আৰু পুৰা ওলমাই থৈছে এইসোপা খাই মৰিব গৈছো এইসোপা খালে বেমাৰহে হ'ব গম পাইছনে বাদ দিয়ক বাবুলদা বেমাৰ চেমাৰ এদিন আহো ওলাই তাকে নাখালে কেনেকে হ'ব খাই লওঁ ব'ল আকৌ দোকান কি খাবলৈ মন আছে চবে খাই লোৱা ভাইটি কি বনিছে চব পাবা দাদা পকৰি ঘুগুনি লুচি পুৰি চাওমিন ফ্ৰাইড ৰাইচ দাদা ৰোল আছে নাই ৰোল চিকেন বাবা ৰোল আছে নাই আছে ভাইটি পেনকুলা তই কি খাবি চিকেন বাবা ৰোল খাবি নাই হ'ব দে যি দিয় দে অ'কে তেন্তে তইও ভাল পাওঁ ন চিকেন বাবা ৰোল খাই আমি দুটা তেন্তে চিকেন বাবা ৰোল খাম দুটা চিকেন বাবা ৰোল দিব বাবুলদা আপুনি কি খাব পকৰিকে খাওঁ আহক আপুনি মই দি দে পকৰিকে দি দে বেলেগ একো খাবলৈ মন যোৱা নাই পকৰি কেইটামান বাজিও লৈ যাব লাগিব ঘৰলৈ ভাইটি হেৰি কৰা 2 প্লেট পকৰি দিয়া আৰু দুটা বাবা ৰোল দিয়া আৰু 2 প্লেট পকৰি হেৰি পেকিং কৰি দিয়া ঠিক আছে বহক আপোনালোক তহঁতি ইয়াতে বচোন মই পটককে সেইখিনি পৰা বস্তু এটা লৈ আহোঁগে পকৰি হয় মানে যাওক বাবুলদা মাংসটো কিনি নিদিব খালি একেলগে কিনিমগে নাই নিকিনো বেলেগ বস্তু এটা কিনিবলৈ আছে পেনখোলা হাতৰ পৰা কেতিয়া যাবি তই ঘৰলৈ দেউতাৰ বস্তুবোৰ বিক্ৰী হোৱাৰ লগে লগে যাম আৰু তাৰপিছত আমি খেলিম দেই আজি খেলা কথা আছিলে নহয় হ'ব বাৰু তোৰ নিচিনা নৰকেইটা ঘৰত থাকিলে আৰু বেলেগ কিবা লাগিছে নাই আধা ৰাস্তাৰ পৰা ঘূৰি আহিছো কাৰণ এইটো তেজ খোৱাটোৰ কাৰণে মেয়ে তোক আজিৰ পৰা আমি যদি চাবিচোন আজিৰ পৰা আহিম বুলি ক'লে তোক ভুকু মাৰি ঘৰতে মাৰিম মই পাপা খাবলৈ যে বেলেগ টেষ্টি ৰোলটো খাইছানি হয় অকণমান বাপেৰে মোৰটো নিজে খা সোনকালে বল পাচলি বেগটো কোনোবাই লৈ গ'লে খাবি কা মোৰটো খাওঁ খাবলৈ যে বেলেগ টেষ্টি হয় না পেনখোলা বেলেগ টেষ্টি হৈ থাকে খাবলৈ আমাৰ পকৰিকেইটাও কম টেষ্টি নহয় দেই বাবুলদানো ক'ত লাগি ধৰিলেগে গৰমে গৰমে পকৰি খাইহে ভাল লাগে মজা দিছে দেই আমাৰ ৰোলটো যে আপোনালোকতকৈ পকৰিতকৈও ভাল খাবলৈ বেলেগ টেষ্টি চিকেন ঢেৰ ভৰাই দিছে তহঁতি খাই এদাই কৰিলি নেকি আহক খাবলৈ যি টেষ্টি হৈছে ৰৈ থাকিব পৰা নাই আপোনাৰ ইয়াত দি থৈছে তেন্তে বন্ধু বান্ধৱীসকল আমি আজি দেওবৰীয়া হাটলৈ আহিছিলোঁ বাৰু আপোনালোকে দেওবৰীয়া হাটলৈ গৈ পাইছেনে নাই কমেণ্টত জনাব আৰু আপোনালোকে তাত দেওবাৰে বহা বজাৰখনক কি বুলি কয় আমাৰ ইয়াৰ হাট বুলি কয় আৰু লগতে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে বজাৰলৈ গৈ কি খায় সেয়াও জনাব বাই বাই